হেল্ল' এভৰিৱান, গুড আফটাৰনুন। গৰমতে আমি ৰাস্তাত বহি আছোঁ। আমাৰ খুৰা আৰু কাম কৰা মানুহ না, এনে থাকিব নাপাৰে। সেইকাৰণে ৰাস্তাৰ জংঘল গদালে ঝুৰিয়ে দিল আৰু সিবাৰ কৈ আছে তাৰ বোলে গুৱাহাটী যায়, তাক ষ্টেচনত থ'ব যাব লাগে। মানে এবাৰ ওলালং আমি যাই আছোঁ বাখলগাঁৱত তেল ভৰাব। সেই বাখলগাঁৱৰ মানে পেট্ৰল পাম্প কাই নাজানিছ দেখিয়া দিলং আৰু এবাৰ যাই আছোঁ আমি তুলুঙীয়া পালং যেলা এনকে মানে খুৰাৰ লগত যাই থাকোঁ। সেলা আমাৰ ফাদাৰৰ কথা মনত পৰে। তাই থাকিলে মানে এনকে বেৰাল হৈ মানে আৰু এনকে কি কৰিম আৰু উপায় নাই, খুৰাৰ লগতে যাওঁ আৰু এবাৰ আহি পালং আমি গুৱাহাটী ষ্টেচন। খুৰা যাব এইবাৰ ট্ৰেইনখন বোলে এলা 5:10 আহে। এইবাৰ মই ঠাই আহিলোঁ, ঠাই আহি আৰু ৰাস্তাতে বহি আছোঁ। আমাৰ এইখিনিত বহিলে মানে হাৱা আহে, অলপ ভাল লাগে। ঘৰৰ এইখিনি আমাৰ আগফালখিনি মানে একেলাই আছোঁ বহি, মাও নাই। তেতিয়াহ'লে আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। বাই বাই।